হাই দোস্তসকল, মই আজি আপোনালোকক দেখাবলৈ নি আছোঁ চাউদাং পথাৰ মাছ পথাৰ চাউদাং পথাৰৰ মাছ পথাৰ দেখাবলৈ গৈ আছোঁ। লগত গৈ আছে মোৰ বন্ধুসকল চব। সেইজনে পূৰা বিজিয়ে হৈ গৈছে মোবাইল, সেইজনে ঘূৰিবলৈকে মন নকৰে। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় চাই লাইক কৰিব, কমেণ্ট কৰিব, তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই বনোৱা নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে দেখিবলৈ পায়। এতিয়া বৰ্তমান গৈ আছোঁ, ভিডিঅ'টো চাই থাকক। এয়া গৈ আছোঁ আমি দেই, মানে কি আৰু বেছিটো নহয় মাছ পথাৰলৈ, সেইটো কাৰণে খোজকাঢ়ি গুচি গৈছোঁ আৰু ভিডিঅ'টো মানে খোজকাঢ়ি বনাইছোঁ আৰু আপোনালোকৰ চব দেখুৱাই আছোঁ আৰু একেচতে মাছ পথাৰ দেখাবি দেই। হ'ব এই আছক আমাৰ এখন মুকলি পথাৰ, আপোনাৰ মুকলি পথাৰ পাই এয়া লগত আহি আছে। কেমেৰাটো ধৰচোন। পাৰ্টনাৰ কেইটা এইকেইটা হ'ল মুকলি পথাৰ। যিসকলে নাই দেখা যিসকলে দেখি কৰিব কমচে কম 3-4 কিলোমিটাৰ আৰু অকণমান আগত স্কুলখন খনকৈ তাত চাব, ল'ৰা ছোৱালীবোৰ ৰিকেশ্যন দিব। এতিয়া 12টা বাজিব হৈছে। মাছ পথাৰ আমি পূৰা সু মাছ পালোহি। এয়া দেখিছে, তাৰমানে ইয়াত আৰু দেখি ঘৰ চৰ একো দেখিবলৈ নাপায়। আৰু এই ছাইডত ৰাস্তা কাষে কাষে গছ কেইজোপামান আছে আৰু এই দুজন আমাৰ আগত গৈ আছে, আমি দুজন আৰু থাকি গৈছোঁ আৰু সেই আমি পিছতীয়া পতা হওক। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ পোনপ্ৰথমে দেখিবলৈ পায়। আমি বৰ্তমান এতিয়া মাছ পথাৰ পূৰা সু মাজত আছোঁ। অলপ দেৰি পিছত আমি পাৰ হ'ম আৰু ভিডিঅ'টো আপোনালোক ইমানতে মই সামৰণি মাৰিছোঁ। আপোনালোকক মাছ পথাৰখন দেখুৱাইছোঁ। এই মাছ পথাৰখন চাউদাং পথাৰ মাছ পথাৰ বুলি কয়, চাউদাং পথাৰৰ মাছ পথাৰ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই।